বহুত বেছিয়ে ভাল লাগি আছে আজি, কাৰণ আজি 2 মাহৰ পাছত আমি ঘৰলৈ যাম। বৰপেটা টু শিৱসাগৰ ভাবিলোঁ আপোনালোকৰ লগতো সময়খিনি শ্বেয়াৰ কৰোঁ। আৰু আজি যিহেতু কাইলৈ উৰুকা হয়, পৰহিলৈ বিহু আছে, গৰু বিহু। আৰু কাইলৈ গৈ পিনি পামগৈ। এটা দিনতে যিমান পাৰোঁ বিহুৰ আয়োজন কৰিম আৰু। ঘৰততো মা অকলে আছে, মায়ে যি পাৰে কৰিছে আৰু বাকীখিনিতো মই কৰিব লাগিব। ডিউটি আছে যিহেতু, সেইবাবে আগতীয়াকৈ যাব পৰা নাই, তাৰ বাবে মনটো অলপ বেয়া। তথাপিও আজি যাবলৈ পাই মনটো পূৰা ভাল লাগি আছে আৰু। তো বন্ধুসকল, ৱেলকাম টু আৱাৰ চেনেল অৰঙে দৰঙে। আৰু চাই থাকক ভিডিঅ'টো আগলৈকে। এতিয়া যাম মই ডিউটিলৈ, আৰু ভাবিছোঁ আপোনালোকক ডিউটিলৈ যোৱাৰ এটা বস্তু দেখাম। মই সদায় অহা যোৱা কৰোঁ, ৰাস্তাটো ইমান বেছি বেয়া নহয়, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। চাওকচোন, দলংখন মানে ভগা, একেবাৰে অৱস্থাই নাই। তথাপিও দেখাম আপোনালোকে নিজেই চাই লওক। আৰু এইফালে আমাৰ ৰ'ব দেখাই আছোঁ, এইফালে ফুলিছে তগৰ ফুল বোলে। এইটো কিবা তগৰ ফুল বুলি কয়, সৰু সৰু হয়, একদম বহাগৰ পূৰা লক্ষণীয়টো দেখা পাইছে, পূৰা তগৰ ফুলিছে। ঠিক আছে, চাই থাকক ভিডিঅ'টো। সেয়া ইপিনে বৰষুণ, এইফালে দলঙৰ অৱস্থা এইটো, এইফালে পানীৰ তলত। অঁ ভাল আছিলে। অঁ অঁ কেনেবাকৈ যদি পৰে কি হ'ব বাৰু ইয়াত? কি অৱস্থা নহয়। আহক এটা খোজো যদি নহয়, ইফাল সিফাল হৈ যায়, একদম তলত পৰি যাব। এনেকেই যাব লাগিব লাহে লাহে। হে ভগৱান, এটা খোজো যদি ইফাল সিফাল হৈ যায়, মই তলতে পৰিম আৰু। এনেকৈ সদায় অহা যোৱা কৰি থাকিব লগা অৱস্থা হৈছে। চাওকচোন বাৰু, গাঁৱৰ গোটেই মানুহখিনি এনেকৈয়ে অহা যোৱা কৰে। দলংখন ভাল কৰি দিয়াৰ কথা আছে, মানে আমাৰ পৰা পইচা তোলে, ধৰি লওক গাঁৱৰ পৰা তোলে চাগে। তেনেকৈ এখন বাঁহৰ দলং আকৌ বনায়, এতিয়ালৈকে বনোৱা নাই, বনাব চাগে। আৰু এই দলংখন পাৰ হৈ আমি যাব লাগে 1.5 কিলোমিটাৰ খোজকাঢ়ি। উপায় নাই, কৰ্তব্য খাতিৰত এইখিনি কৰিবই লাগিব। কৰি আছোঁ আৰু। চাই থাকক ভিডিঅ'টো, ইয়াৰ পৰা আৰু মই নেদেখাওঁ, একেবাৰে ঘৰত লগ পাই আছোঁ। আহি পালোহি, আৰু আহি পাই এয়া পেকিং হৈ গ'ল আমাৰ। আৰু এতিয়া আমি যাম বৰপেটা টাউনৰ পৰা যাম গুৱাহাটী, আৰু গুৱাহাটীৰ পৰা ৰাতি বাছ আছে 8টা বজাত। হেপী বিহু বেটা, হেপী বিহু। তোমাৰ মনটো বেয়া লাগিব নাই? আমি যামগৈ নহয়, বেয়া লাগিব নাই? কান্দিবানে? নাকান্দা? অকণো নাকান্দা? বিহু নাচিবানে? দেখাচোন, বিহু নাচিবানে? এফালে হেপী বিহু কৈ দিয়া, হেপী বিহু। যাওঁ দেই, বাই বাই, টাটা। মামা যায় বেটা, বাই বাই। এই বাই বাই, এফালে চা, টাটা টাটা দে, টাটা। আৰম্ভ হৈছে যাত্ৰা। এটা প্ৰথমটো যাত্ৰা মই বেটেৰী ৰিক্সা, তাৰপাছত যাব লাগিব বাছত। বাছ ষ্টেণ্ড পামগৈ আৰু, অকণমান গ'লেই পাই যামগৈ। ঘৰলৈ যাব পাই কেনেকুৱা লাগিছে? ভাল লাগিছে। ঘৰলৈ যাব পাই পূৰা ভাল লাগিছে একদম। বেগকেইটা ইয়াতে লৈ গৈছোঁ। পাই গ'লোহি বাছ ষ্টেণ্ড। এখন যাব চাগে বাছখন, ব'লা এখন যাব। ঠিক আছে। বেছি
বেছিয়ে ভাগৰ লাগিছে আহি বহি লৈছোঁহি ইয়াত আৰু কিবা এটা খাই লওঁ খাই লৈ পিনি আপোনালোকক লগ পাই আছোঁ গাড়ী আহি গৈছে এইখন যে দেখিছে বৈকুণ্ঠ তাতে যাম আৰু এতিয়াও ৰ'ব লাগিব 1 ঘণ্টা ৰৈ পিনি আৰু যাব পাম আৰু তাকে ৱেইট কৰোঁ গাড়ীলৈ ল'লোঁ গাড়ী যিহেতু পালেহি উঠি লৈছোঁ সুবিধাখিনি আছে ইয়াত ভালে লাগিব চাগে গৈ লৈ চাওকচোন এফালে ভাল লাগিছে একদম কম্বিনেশ্যনটো বহুত ধুনীয়া হয় কালাৰ ঠিক আছে তেতিয়াহ'লে চাই থাকিব আমি গৈ থাকোঁ এই ঘৰ আহি পাই গ'লেহি আৰু আহি পায়ে আকৌ ওলাইছোঁ বজাৰ কৰিবলৈ যাব লাগে কাম আছে যিহেতু বেংকতো আৰু সেইবাবে ওলালোঁ আৰু ভাবিছোঁ ব্লগটো ইমানতে সামৰণি মাৰি দিওঁ আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ থাকিল অশেষ ধন্যবাদ সকলোলৈ জনালোঁ বহাগ বিহুৰ বহুত বহুত শুভকামনা অসমীয়া নৱবৰ্ষই সকলো জীৱনটো ৰঙীন কৰি তোলক আৰু যদি ব্লগটো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব লগতে কমেণ্ট এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম